নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি আপোনালোকক মই দেখুৱাম যে আমাৰ পিছফালৰ মাটিডৰাত মই অলপ শাকৰ খেতি কৰিছোঁ। তো কেনেকৈ কি কৰিছোঁ কি নাই সকলোখিনি এই ভিডিঅ'টোতে দেখুৱাম। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব। আচলতে মই আগতে শাকৰ খেতি তেনেকৈ কৰিয়ে পোৱা নাই, কিন্তু এইবাৰ ভাবিলোঁ পাছফালৰ কঠীয়ানি মাটিডোবাৰ এনেই পৰি থকাৰ বাবে শাকৰ খেতিয়ে কৰোঁ। কাৰণ আজিকালি বজাৰত শাক পাচলি ইমানেই দাম হৈছে, দামটো দামেই, আৰু সেইবিলাক শাক পাচলিত ইমানেই আজিকালি সাৰ প্ৰয়োগ কৰে, তাৰ কাৰণে মানুহৰ বিভিন্ন ৰোগ হ'ব ধৰিছে। সেইবাবে ভাবিলোঁ পাছফালৰ কঠীয়ানি মাটিডোখৰ এনেই পৰি আছে, তাৰ বাবে শাকৰ খেতিয়ে কৰি চাওঁ বোলো। আপোনালোকে বাৰু নিজৰ ঘৰত এনেকৈ খেতি কৰেনে? যদি কৰে ভিডিঅ'টো চাই সকলোৱে কমেণ্ট কৰিব, জনাবচোন। হে গাইজ, গুড মৰ্ণিং। আৰু আজি ভিডিঅ' এটা এনেই ৰাতিপুৱাই বনাওঁ বোলো, কিয়নো সেইদিনাখন ট্ৰেক্টৰে হাল বালোঁ। আপোনালোকক ভিডিঅ'টো আজি দিম। আৰু মেইন কথা, মই মানে এনেই খেতি এডোখৰ কৰিছোঁ, মানে শাকৰ খেতি। কি দিছোঁ আপোনালোকক দেখাওঁ, চাওক। এনেকৈ এইখিনি হ'ল লাই দি দিছোঁ। সেইখিনি লাই পুলি হয়। ইয়াত দিছোঁ লফা, ইয়াত পালেং, ইয়াত ধনিয়া, এইবিলাক গাজৰ দিছোঁ, এইফালে বিট দিছোঁ, এইখিনি হ'ল আলু। আৰু এইফালে এইখিনি মই বাই থৈ দিছোঁ। ইয়াত আপোনাৰ কবি দিম, এইফালে লাই থাকিব, আৰু সেইখিনি দেখিছে নহয়, তাত থাকিব ভোট জলকীয়া আৰু কিবা কিবি, মানে আৰু কি পাওঁ, ফ্ৰেঞ্চবিন এইবিলাক দিম। আৰু ফ্ৰেঞ্চবিনটো ইয়াতো দিছিলোঁ, ইয়াৰ চাইডে যোনবিলাক এইবিলাক জেগাত দিছিলোঁ। এনেকৈ ছাইডত দি দিছোঁ। আৰু পানীটো ইয়াৰ পৰাই দিওঁ, কাৰণ এইটো পুখুৰীটোতো মই মাছ মেলি থৈছোঁ। এইখিনিও আলু দিয়া আছে, ইয়াতো অলপ আলু দি থৈ দিছোঁ। এতিয়া 1 মাহ পিছত ওলাব আৰু সকলোবিলাক, তেতিয়া ভালকৈ দেখাম মই। এইটো পুখুৰী, ইয়াৰ পৰা পানীটো দিছোঁ শাকত। এয়াই আৰু মোৰ খেতি। আৰু এয়াই হ'ল আমাৰ পথাৰৰ ধান খেতি। যিহেতু এবাৰ নিজেই সকলোখিনি খেতি কৰিছোঁ, আধিলৈ দিয়া নাই। আৰু এয়া হ'ল আমাৰ দাৱনীবিলাক, হাজিৰা দাৱনী লগাইছোঁ। আৰু একেবাৰে এতিয়া পালোহি গধূলি, যিহেতু আমাৰ ওচৰৰ মামাহঁতৰ ঘৰত ন খোৱা আছিল। আৰু এয়া আমাৰ সকলো ফেমিলি, মা, দেউতা, মামা, মামী, বাইদেউ, সকলো আমি লগতে বহি ন খালোঁ। আপোনালোকৰ ফালে ন খালে নাই? যদি খালে জনাব। আজি ভিডিঅ'টো কেনেকুৱা লাগিল জনাব সকলোৱে। বাই বাই।